আমি অৱগত কৰাইছিলোঁ যে গণশিক্ষা পাৰ্টিৰ প্ৰথম কেন্দ্ৰীয় অধিৱেশন মচলপুৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 9 তাৰিখে ৰবিবাৰে। আমি বিচাৰিছিলোঁ মচলপুৰ দুৰ্গা মন্দিৰৰ পাৰ্মিশ্যন, কিন্তু প্ৰশাসনে বিশেষ তেওঁলোকৰ কাৰণ কিছুমান থকাৰ কাৰণে এই ঠাইটো মচলপুৰতে কৈৰিচ চকত অনুষ্ঠিত হ'ব। এইটো আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যাতে তেওঁলোকে কৈৰিচ চকলৈ আহে। ৰবিবাৰে 11টা বজাৰ পৰা আমাৰ অপেন সেশ্যন আছে আৰু ডেলিগেটসকল 9টা বজাত আহি যাতে তাত উপস্থিত হয়। আমিতো আশা কৰোঁ যে যিহেতু সমষ্টিৰ দিঘিৰা পৰিলে, দিঘিৰা সমষ্টিৰ আমাৰ 15,000তকৈ বেছি ভোট আছে। মই আকৌ দিঘিৰা সমষ্টিৰ সকলো ৰাইজে তাত উপস্থিত হ'ব। তাৰ লগতে আমাৰ বিভিন্ন জিলাবিলাকৰ প্ৰতিনিধি আৰু ৰাইজ আহিব। গতিকে আনুমানিক আমাৰ কমচে কম 10,000 হয়তো লোক সমবেত হ'ব পাৰে। মুখ্য অতিথি হিচাপে কোন থাকিব? মুখ্য অতিথি হিচাপে আমাৰ তিনিবাৰৰ চিফ বিটিচিৰ হাগ্ৰামা মহিলা ডাঙৰীয়া তেওঁ থাকিব। আমন্ত্ৰিত অতিথি হিচাপে আমাৰ গুজৰাটৰ পৰা বিনোদ ভাই থাকিব। ঠিক তেনেকৈ দিল্লীৰ পৰা সুভাষ বিহাৰী তেওঁ থাকিব। আপোনালোকৰ আৰু দ্বিতীয় যিহেতু মিত্ৰতা এটা হৈছে, বিৰোধী শংকিত হৈছে নেকি? নিশ্চিতভাৱে ইতিমধ্যে আপোনালোকে জানে যে বিগত সময়ত যিটো চৰকাৰ আছিলে UPPL BJP, তেওঁলোকক অকলে অকলে ইলেকশ্যন খেলা ইতিমধ্যে BJP ঘোষণা কৰিছে। আমি ভাবোঁ যে এইবাৰ BPM আৰু JSPৰ মাজত যিটো এলায়েন্স হ'ব তাত যথেষ্টভাৱে আমি 30টা চিট জিকাকৈ আমি ভোট ল'ব পাৰিম। ভৱিষ্যতে কি হ'ব বুলি ভাবে? চাওক, যেনেকুৱা হাগ্ৰামা মহিলা ডাঙৰীয়া আজি 5 বছৰ শাসন নোহোৱাৰ পিছত যেনেকৈ চলিছে তেওঁ নিশ্চয় চলিম, আৰু যদি ৰাইজৰ বিশ্বাসত থাকে নিশ্চয় পিছত এইটো কাম কৰা সুবিধা থাকিব। এইবাৰ প্ৰমুখ চুকি যাব আৰু নিশ্চিতভাৱে এইবাৰ আমি এটা কথা নিশ্চিত যে এইবাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া পুনৰ চতুৰ্থবাৰৰ পৰা তেওঁ চিও হ'ব, এইটো কোনো সন্দেহ নাই। আপোনালোকৰ JSP ফালৰ কিমানটা চিট বিচাৰিব? চাওক, আমি ইতিমধ্যে আপোনালোকে জানে যে হাগ্ৰামা মহিলা তেওঁলোকে যোৱাবাৰ 17টা জিকিছিলে। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে 20-25টা চিট তেওঁলোকে অকলে খেলিবই, তেওঁলোকে থাকিবই। গতিকে আমি 15টাৰ ভিতৰত আমি নিশ্চিতভাৱে আলোচনা চলি আছে। সময়ত জনা যাব। আমি 15টাতকৈ বেছিতো আমি এটা বিচাৰোঁ। বিজেপিৰ প্ৰথম হ'ল বিজেপি BTCৰ এটা বেলেঞ্চ ৰাখি কাম কৰে। তেওঁলোকে যদিও কৈছে তেওঁলোকে ইয়াত অকলে চৰকাৰ তেওঁলোকৰ চিৰিব, কিন্তু তেওঁলোকে জানে যে BTCৰ যিটো ৰাজনীতি তাত বিজেপি অকলে জিকিব পৰা বা অকলে চৰকাৰ বনাব কোনো কণ্ডিশ্যনটো নাই। আৰু UPPL যিহেতু লাহে লাহে ৰাইজৰ আস্থা বিশ্বাসটো কমি আহিছে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে ভাবিছে যে UPPL ইলেকশ্যন তেওঁলোকৰ ক্ষতি হ'ব পাৰে। আৰু UPPL যিটো ভিতৰতে আমি পোৱা মতে তেওঁলোকক অলপ সন্দেহ কৰিছে যে যদিহে BJPৰ লগত তেওঁলোকে খেলে, বিশেষকৈ যিহেতু আমাৰ BTCৰ মাইনৰিটি ভোটটো প্ৰায় 20% আছে, তেওঁলোকে হয়তো ভোট নিদিব পাৰে। এনেকুৱা অংক তেওঁলোকৰ ইনডাইৰেক্টলি অলপ বেলেগ হ'ব চাই আছে, একমাত্ৰ মাইনৰিটি ভোটৰ আশাত। গতিকে এনেকুৱা কিছুমান অংক থাকিবও পাৰে, যাৰ কাৰণে হয়তো তেওঁলোকে তেনেকুৱা ধৰণে খেলিছে। কিন্তু আমি কোনে কি কৈছে আমি তেওঁলোকে নাজানো। আমি এটা কথা জানো যে এইবাৰ বহুতে আমাক সুধিছিলে যে যোৱাবাৰ আপোনালোকে কেলে হাগ্ৰামা মহিলাই সহায় নকৰিলে। তেতিয়া হয়তো হাগ্ৰামা মহিলা ডাঙৰীয়াও তেনেকুৱা ভাবিছিল যে তেওঁ অকলে পাৰিব, কিন্তু সময়ত দেখিলে যে অলপ ৰৈ গ'ল। গতিকে এইবাৰ আমি তেওঁ যিখিনি নোৱাৰিলে বা আমাৰ যিখিনি ক্ষতি হ'ল, আমি দুয়োটা পাৰ্টিৰ লগ লাগিলে সেইখিনি নিশ্চিতভাৱে পূৰণ কৰিব পাৰিম। 9 তাৰিখে আপোনালোকৰ যি অধিৱেশন অনুষ্ঠিত হ'ব, এই অধিৱেশনৰ পৰাই JSPয়ে নিৰ্বাচনী ৰণতন্ত্ৰ বজাব নেকি? নিশ্চিতভাৱে মই ভাবোঁ তাৰ পৰা এটা শুভাৰম্ভ দিওঁ, কাৰণ আগতে JSP আমি ঠিক তেনেকুৱা ধৰণে এটা প্ৰফেচনেল পলিটিকেল পাৰ্টি হিচাপে বনা নাছিলোঁ, কিন্তু এইবাৰ আমাৰ নিশ্চিত হৈছে। দেখিছে আমাৰ হালৈছা তেখেত ইয়াৰ দিঘিৰা মণ্ডল প্ৰেচিডেণ্ট অনন্ত ডেকা ডাঙৰীয়া তেওঁ ইতিমধ্যে দায়িত্ব ল'ব গৈ আছে। আমাৰ বাক্সাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আমাৰ মেণ্টু তেওঁ মোটামুটি ইয়থৰ দায়িত্ব ল'ব গৈ আছে। এইধৰণে আমাৰ গোটেই টিমবিলাক অলৰেডি ৰেডি হৈ আছে। আমি আনুষ্ঠানিকভাৱে এই 9 তাৰিখৰ পিছৰ পৰাই আমি আনুষ্ঠানিকভাৱে সকলোকে আৰম্ভ কৰিম। যে মই ভাবোঁ UPPLৰ অৱস্থা আৰু JSPৰ অৱস্থা একেই আছিল আগতে। তেওঁলোকৰ প্ৰথমবাৰ 7টা পাইছিলে, আমি 7টা পাইছিলোঁ। কিন্তু এইবাৰ আমাৰ যেনেকৈ অৱস্থাটো বেয়া হৈ গ'ল, মই ভাবোঁ এইবাৰ UPPLৰ বেয়া অৱস্থাটো আৰম্ভণি হৈ আছে। কাৰণটো কি বুলি ভাবে? কাৰণটো হ'ল তেওঁলোকে ৰাইজৰ লগতে ধৰি লওক বাকীসকলৰ আস্থা বিশ্বাস ল'ব নোৱাৰিলে। আপোনালোকে জানে এছেম্বলি সময়ত JSP যথেষ্ট সহায় কৰিছিলে, কিন্তু তেওঁলোকে ওলোটাই JSPয়ে ক্ষতি কৰাৰ চেষ্টা কৰিলে। আমাৰ বিগত এলায়েন্সৰ পিছত আমি বিভিন্ন ধৰণৰ মেম্বাৰ হওক, VGT চেয়াৰমেন হওক, এইবিলাকো আমি হেৰি কৰিছিলোঁ, তেওঁলোকে সেইবিলাক নকৰিলে। মই ভাবোঁ JSPৰ লগত তেওঁলোকক থকা হ'লে তেওঁলোকে অৱস্থা নহ'লেহেঁতেন। গতিকে সময়ে নিশ্চিতভাৱে তেওঁলোকেও জানিব কি হ'ব নহ'ব। গতিকে আমি আৰু সেইবিলাক বেছি যাব খোজা নাই। আমি এটা কথাই জানো যে এইবাৰ আকৌ হাগ্ৰামা মহিলাক চিট বনাব লাগে।
GSP সহযোগী হিচাপে থাকিব লাগে হাগ্ৰামা মহিলাসকলৰ লগতে GSPও যাতে যিখিনি পাবলগীয়া আছে সেইখিনি পাব পাৰে আৰু সোনকালে ভালদৰে চৰকাৰ চৰকাৰ বনাব পাৰে আমি এইটোতে নিশ্চিতভাৱে EPPLৰ যিখিনি তেনেকুৱা ধৰণৰ হেৰি আছিল তেওঁলোকে পূৰণ কৰিব নোৱাৰে বিশেষকৈ ৰাইজৰ ক্ষেত্ৰত যিবিলাক সমস্যা আছিল আমি বিচাৰিছিলোঁ সেই সমস্যাখিনি সমাধান হয় এটলিষ্ট ভূমি আপোনালোকে জানে আমাৰ য'ত হ'ব গৈ আছে সেইটো A ব্লক হয় সেই A ব্লক B ব্লক C ব্লকৰ মানুহখিনি আজি নহয় ভাৰত স্বাধীন হোৱা টাইমৰ পৰা তেওঁলোকে তাতে আছিলে তেওঁলোকৰ কোনো ট্ৰাইবেল বেল্টো নাছিলে তেওঁলোকে ভূমি কেৱল পট্টাখিনি পাব লাগে ভূমি পট্টা নোপোৱাৰ কাৰণে আজি ষ্টুডেণ্টবিলাকে তেওঁলোকে বিভিন্ন সুবিধাবিলাক নাপায় বেংকৰ লোন নাপায় বিভিন্ন ধৰণৰ অসুবিধাবিলাক হৈ আছে কিন্তু সেইখিনি তেওঁলোকে কৰিব নোৱাৰিলে বহুত চেষ্টা কৰা হৈছে সকলোকে এতিয়ালৈকে চেষ্টা কৰা হৈছে গতিকে নোৱাৰিলে এনেকুৱা ধৰণৰ বহু বিশেষকৈ ভূমি সমস্যাখিনি EPPLৰ দিনত সেই সমস্যা কেতিয়াও সমাধান নহ'ল আৰু হোৱা সম্ভাৱনা উঠেও নাই প্ৰমোদ বড়োৰ দিনত দুৰ্নীতি হোৱা বুলি ভাবে না BTC ইতিমধ্যেতো আপোনালোকে নিউজৰ চেনেলবিলাকে যিবিলাক লিখি আছে হেৰি কৰি আছে বালি মহলৰ চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক লিখি আছে যদি সঁচা নহয় এইবিলাক তেওঁলোকে প্ৰমাণ কৰিব তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই গতিকে এইটোৰ দ্বাৰা প্ৰমাণ কৰে যে নিশ্চিতভাৱে ইয়াত চিণ্ডিকেট বা এনেকুৱা ধৰণৰ এইবিলাক চলি আছে